আজি নতুন এটি ভিডিঅ'লৈ আহিছোঁ আপোনালোকে চাব সকলোৱে আজি কচুলতি বনাই দেখুৱাম আপোনালোকক কেনেকৈ বনায় আৰু কিমান টেষ্টি লাগে সকলোবোৰ মই দেখাই যাম আৰু খায়ো দেখাই যাম আৰু লগত থাকিব কঁঠাল গুটি চাটনি কঁঠাল গুটিটো যোৱা বছৰ হৈছিল আপোনাৰ কেজি বহুত দাম হৈছিলে ৭৫ টকামান হৈছিলে নেকি যোৱা বছৰ কঁঠাল গুটিটো বহুত প্ৰটিন আছে আপোনালোকে খাব আৰু কঁঠাল গুটিটো চাটনি বনাম আৰু কচুলতিখিনি বনাম বামলা মাছৰ লগত চাব আপোনালোকে ভিডিঅ'টো এয়া কচুলতি চফা কৰি আছোঁ কচুলতি চফা কৰা এতিয়া হ'বই আৰু কচুলতি চফা কৰাৰ পাছত আমি এই কঁঠাল গুটি পুৰিবলৈ আগবাঢ়িম কঁঠাল গুটি চাটনিটো খাম কঁঠাল গুটি চাটনিটো আপোনালোকে খাব হেৰি তাৰ বামলা মাছ কচু হিয়লি দি বনাম ভালকৈ লগত থাকিব আৰু কিবা কিবি দেখাই যাম আপোনালোকে সকলোৱে চাব এয়া তেল ঢালিছোঁ RCMৰ তেল হয় আমি আমাৰ ঘৰত সব RCMৰ বস্তুৱে খাওঁ এয়া তেল গৰম হ'ল পিঁয়াজ দিবলৈ হ'ল পিঁয়াজ দিম এয়া পিঁয়াজ দিছোঁ আজি খাম ভালকৈ খাম দেই বহুত দিন খোৱা নাই কচুলতি তাৰপৰা সেইফালে আকৌ হেৰি কঁঠাল গুটি হেৰি কৰিছোঁ পুৰি আছোঁ কঁঠাল গুটি পুৰি আছোঁ কঁঠাল গুটি চাটনি খাম এইবিলাক আমাৰ পৰম্পৰা খাদ্য হয় আমাৰ গাঁৱলীয়া খাদ্য এইবিলাক যদি খাই থকা হয় বেমাৰ আজাৰ নহয় সদায় আমাৰ থলুৱা খানাবিলাক খালে মানে বেছি ভাল হয় খালি এইবিলাক বইল কৰি পিনি বনোৱা হৈছে ধুনীয়াকৈ কিন্তু বইলটো বেছি খাব লাগে কিন্তু তেল দি দিছোঁ আৰু অকণমান এই জলকীয়া দি দিছোঁ ঘৰৰ জলকীয়া আপোনালোকে চাই থাকক আৰু খাই কেনেকুৱা পায় জনাব কমেণ্টত বৰ মজা চেণ্ট ওলাইছে দেই আজি ভাত কেইটামান বেছিকৈ খোৱা হ'ব এয়া আমি কঁঠাল গুটি টাৱাত দি থৈছোঁ কিন্তু পুৰিব লাগিছিলে পুৰিবলৈ অকণমানি দিগদাৰ কাৰণে টাৱাতে দি পিনি গৰম কৰি যেতিয়া কোলা হ'ব তেতিয়া নমাই চাটনি বনাম আপোনালোকে চাই আছে পুৰি পিনি চাটনি বনোৱাটো বেছি ইণ্টাৰেষ্ট লাগে কিন্তু এতিয়া পুৰিবলৈ অকণমান জুই আঙাঠাও নাই যে সেইকাৰণে আঙাঠা নোহোৱাৰ কাৰণে খোৱাৰ টাইমো হৈ গৈছে সেইকাৰণে সোনকালে কৰিবলৈ কাৰণে টাৱাতে দি দিছোঁ এই হেৰি কচুলতি বামলা দিছোঁ বামলা দি ভাজি আছোঁ এতিয়া কচুলতি দিছোঁ কচুলতি দি ভাজি আছোঁ যিমান ভাজি থাকিব এনেকৈ সিমান খাবলৈ টেষ্টি হয় কিছুমান মানুহে এনেকৈ দুবাৰ কয় আৰু কৰি পিনি গৈ সেই ইয়াত বাহিৰত গৈ পিনি কথাৰ আলোচনা কৰি থাকে তেতিয়া সেইখিনি আৰু কি খাবা আৰু সেইকাৰণে মাংস হওক যিকোনো চব্জি হওক ভাজি থাকিব লাগে 2 মিনিটৰ 3 মিনিটৰ মূৰে ভাজি থাকিব লাগে ঢাকন দি দিব লাগে আকৌ ভাজি থাকিব লাগে সেই তেনেকৈ বেছি ভাল হয় ইণ্টাৰেষ্ট হয় সোৱাদ লাগে খাই এতিয়া দি দিলোঁ দিয়াৰ পাছত ঢাকন মাৰি দিম এই ঢাকন মাৰি দিলোঁ
এয়া বৰ্তমান নমাবলৈ হৈছেগৈ আমাৰ কচুলতি বামলা মাছ ৰচুন আদা জলকীয়া সকলোৱে দিয়া হৈছে ইয়াত খাই বৰ তৃপ্তি লাগিব আপোনালোকে চাব ভালকে আৰু এনেকৈ বনাই মেলি খাব আপোনালোকে খাই তৃপ্তি পাব দেখাম আকৌ খোৱাটো দেখাম এয়া দেখিছে এতিয়া খাম ধুনীয়াকৈ খাম আৰু গোটেইখিনি বনাই মেলি হৈ গ'ল মই দেখাই দিছোঁ আপোনালোকক এই কঁঠালগুটিৰ চাটনি এই পিঁয়াজ এই সাজৰ ৰহি অলপমান লৈ লৈছোঁ তাৰপৰা এই কাজি নেমু এই নগা টেঙা আচাৰ বুট জলকীয়া আচাৰ এয়া কচুলতি বামলা এই জলকীয়া ঘৰৰ জলকীয়া ভাত এতিয়া খাম খাই আপোনালোকে চাব ধুনীয়াকৈ চাব চাই পিনি কমেণ্ট চমেণ্ট দিব দেই আৰু লাইকো কৰি দিব যদি মন যায় ছাবস্ক্ৰাইবো কৰি দিব দেই ৰাইজ সদায় বেলেগ বেলেগ খানা দিম এনেকুৱা গাঁৱলীয়া খানা দিম আকৌ কাইলৈ ঢেকীয়া বইল দেখুৱাম ঢেকীয়া গোটাই ঢেকীয়া বইল দেখুৱাম কাইলৈ হ'ব আজিলৈ আহিছোঁ ধন্যবাদ